আচলতে কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আৰু এইকেদিন মানে যিসকলে মোৰ আগৰ পৰা ভিডিও চাই আছে তেওঁলোকতো গম পাইছে কাৰণ একেৰাহে ভাওনাকে গৈ আছেগে ভাওনাৰ ব্লগছ লগো মই আপোনালোকলৈ আগবঢ়াই দি থৈছো আৰু সকলোৱে মোক এটা কথাই সুধি আছে এটা কথা কমেন্ট কৰি আছে যে বা তুমি অভিনয় কৰা ভিডিও দিবা ভাওনাৰ ভিডিও দিবা আৰু সেই কাৰণে ইয়াৰ আগৰ এটা ভিডিও মই আগবঢ়াইছো মই অভিনয় কৰা আচলতে আমি কুমৰহন নাটভাগ কৰো আৰু সেই নাটভাগত মই অনিৰুদ্ধ চৰিত্ৰটো গাও আৰু ইয়াৰ আগৰ ভিডিওটো মানে চিত্ৰলেখাই মোক কেনেকৈ মানে মোক হৰণ কৰি লৈ যায় উখাৰ ওচৰলে আৰু যি ভ্ৰমৰৰ ৰূপ ধৰি লৈ যায় সেই দৃশ্যটো মই দি থৈছো ইয়াতে আপোনালোকে যিসকলে চোৱা নাই মোৰ আগৰ ভিডিওটো গৈ চাবগে সেই দৃশ্যটো আসলে মোৰো খুব ভাল লগা এটা মানে প্ৰিয় দৃশ্য আৰু ক'বলৈ গ'লে আৰু আজি ভাবিছো আগবঢ়াও আপোনালোকলৈ উখাৰ লগত মই কথা বাৰ্তা পাতি থাকোতে মানে বান ৰজাই উখাৰ দেউতাক বান ৰজাই আহি মানে মোক কেনেকৈ মোৰ লগত যুদ্ধ হয় আৰু মোক মানে কেনেকৈ বন্দী কৰি তেওঁ লৈ যায় যুদ্ধখনো আছে আৰু সেই গোটেই ভিডিওটো আজি মই আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে চাব কেনেকুৱা লাগিছে ক'ব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আগতীয়াকৈ তেতিয়া আহিবলগীয়া ভিডিওবিলাক চাই থাকিব পাৰিব আৰু দেৰি নকৰোঁ বল কেনেকুৱা ভিডিওটো দি দিছোঁ চাব কেনেকুৱা হৈছে ক'বলৈ একদমেই নাপাহৰিব দুখৰ দিন হে নাযায় লুকুৱাই সঁচানাত ময়ো শুনি চাইছো কিছু দিনৰ পূৰ্বে সখী চিত্ৰ দেখা আপোনাৰ দৃষ্টি উৰি যোৱাৰ আপোনাৰ হয়তো সেই এদিন এৰাতি মোৰ বাবে একোতে ঢুকতে লাগিবৰে কথা প্ৰিয়া লাগিবৰে কথা মোৰো সেই এনিশা বাট আহোঁতে ছমাহৰ বাট যেন লাগিছিল আকাশে পথেৰে উৰি আহি থাকোতে আকাশে পথ দীঘল
কাৰ্যত তেতিয়া এতিয়া আপোনাৰ আপোনাৰ কন্যা সম্প্ৰদায় কৰি উদয় ভৰাই গুপ্তপনয়ে স্বামী লগ হ'ব নোৱাৰে গতিকে ঈশ্বৰ ইয়াৰ